নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ দহি বৰা ৰেচিপি। মোৰ মুছলিম সম্প্ৰদায়ৰ ফ্ৰেণ্ড এজনী আছে ওচৰতে, তো তাই আগতে মোৰ হাতেৰে দহি বৰা খাইছে। তো ঈদৰ দিনাখন তাই ক'লে মোক অকণমান দহি বৰা বনাই দিবৰ কাৰণে। চ' মই ঈদৰ দিনাখনে দহি বৰাখিনি বনাইছিলোঁ। তো তেনেহ'লে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰ আগতে যিসকল নতুন মোৰ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। 5 ঘণ্টামান আগতে মই তিয়াই থৈ দিছিলোঁ মাটিমাহৰ দালিখিনি। এতিয়া মই এইখিনি লৈ লৈছোঁ আৰু মিক্সাৰ জাৰ এটাত পিচি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰে লগত মগু দালিও দিব পাৰে, কিন্তু নিদিলেও কথা নাই। অকল উৰদ দালেদি বনালেও ভাল হয়। ইয়াতে মই অকণমান পানী দি অলপ পেষ্ট বনাই লৈছোঁ। পেষ্টটো আপোনালোকে চাব ঠিক হ'ব লাগে, পানী বেছি নিদিব, পনীয়া নকৰিব। চাওক, এইটো একদম গোটা হৈ আছে, গোটা হৈ থাকিব লাগিব। এতিয়া এইখিনি ভালকৈ ফেটি ল'ব লাগিব। ইমান ফেটিব লাগিব যে এইখিনি ডাবুল হৈ যাব। চাই থাকক কেনেকৈ ফেটোতে ফেটোতে ডাবুল হৈ গৈছে। চাওক, ফুলি গৈছে ইমান। আৰু এটা চাৰ্কলতে ফেটিব, ইয়াৰে ভিতৰত পূৰা হাৱা সোমাব লাগিব। ফেটি ফেটি এইখিনি একেবাৰে ধুনীয়া ক্ৰীমৰ নিচিনা হৈ যাব লাগিব। তাতে মই এইটো অকণমান নিমখ দি দিছোঁ। নিমখ দি মই আৰু ফেটিম, এইখিনি কমপ্লিটলি ফেটা হোৱা নাই। দহি বৰা ফাৰ্ষ্ট ষ্টেপ এইটোৱে, যদি আপুনি এইখিনি ধুনীয়াকৈ ফেটি ল'ব পাৰে তেনেহ'লে আপোনাৰ দহি বৰা ভাল হ'বই, ন' ডাউট। এইখিনি এতিয়া আৰু ফেটিম অকণমান, পূৰা কমপ্লিট হোৱা নাই। টেক্সচাৰটো চাওক, একদম চেঞ্জ হৈ গৈছে। এতিয়া আমি এইখিনি এটা বাউলত পানী ল'ম আৰু অকণমান দি চাম। এইখিনি উপঙি আহিছে যদি বাটাৰটো, তেনেহ'লে আপোনালোকৰ এইখিনি ফেটা হৈ গৈছে। এতিয়া আমি কেৰাহীত তেল গৰম কৰি লৈ বৰাবোৰ এটা এটা কৰি ভাজি যাম। ধুনীয়াকৈ মই 2খন চামুচৰ সহায় লৈ দিছোঁ, তেতিয়াহ'লে দিবলৈ সুবিধা হয়। আপোনালোকে হাতেদিও দিব পাৰে, কিন্তু 2খন চামুচেদি দিলে ধুনীয়া হয় আৰু সুবিধা হয়। এতিয়া এইটো চাওক, মই ইয়াতে না বেকিং ছ'ডা দিছোঁ নে বেকিং পাউডাৰ দিছোঁ, একোৱেই দিয়া নাই। আৰু কেনেকৈ ফুলিছে বৰাকেইটা, এটা এটা বৰা চাওক। এনেকৈ বৰাকেইটা ফুলিলে একদম ছফ্ট হয়, ধুনীয়া হয় দহি বৰাকেইটা। নিজে নিজে ধুনীয়া ধুনীয়াকৈ ফুলি আহিব। ৰংচোৱা হোৱাকৈ ধুনীয়াকৈ ভাজি লওক। এইকেইটা হৈ গৈছে, মই এতিয়া নামাই থৈ দিম। বাকীবোৰো তেনেকৈ ভাজি ল'ম। যিখিনি বাটাৰ আছে গোটেইখিনি এটা এটা কৰি গোটেইখিনি ভাজি ল'ম। মই 250 গ্ৰাম উৰদ দাল লৈছোঁ, মাটিমাহৰ দালি। মোৰ 30-35টামান বৰা হৈছে। আপোনালোকে ঘৰত বনালে ইমান যদি বনাব নালাগে, কমকৈ কোৱান্টিটি লৈ ল'ব। বৰাখিনি ভাজি হৈ গৈছে। মই এতিয়া এটা পাত্ৰত পানী লৈছোঁ, ঠাণ্ডা পানীয়ে লৈছোঁ। ইয়াতে বৰাকেইটা দি দিম। অকণমান স্পেচ লাগে, মই আৰু এটা বাচন ল'ম, তাতে আৰু পানী দিম। তাৰে পৰা কেইটামান ইয়াতে ওলাই থ'ম, কাৰণ এই বৰাকেইটা আৰু ফুলিব। সেইকাৰণে অকণমান স্পেচ দিব লাগে, যাতে ফুলিলে ধুনীয়াকৈ পানীখিনি অবজৰ্ব হৈ যায় আৰু ফুলিব ধৰে। তো সেইকাৰণে মই কমাই কমাই দি 2টা বাচনত কৰি লৈছোঁ। এতিয়া এইখিনি 1 ঘণ্টামান তিয়াই থৈ দিম। এতিয়া আমি নেক্সট ষ্টেপলৈ আহোঁ। দৈটো উলিয়াই ল'ম। কাষত বৰাকেইটা আছে, দেখিছে চাগে। বৰাকেইটা চাওক কেনেকৈ ফুলি গৈছে। মই এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যেতিয়া বৰাকেইটা আমি পানীত তিয়াম তেতিয়া আপোনালোকে অকণমান নিমখ দি ল'ব পানীখিনিত। কাৰণ বৰা ভাজোঁতে নিমখ দিছিলোঁ, কিন্তু নিমখখিনি পানীত চক হৈ যায়, কমি যায় নিমখটো। সেইকাৰণে তাতে অকণমান নিমখ দি ল'ব, তেতিয়া বৰাবিলাকৰ ভিতৰতো নিমখখিনি ধুনীয়াকৈ সোমাই যাব আৰু খাবলৈ টেষ্ট হ'ব। মই এতিয়া দৈ লৈছোঁ, দৈৰ লগত চেনি মিহলাই লৈছোঁ, অকণমান নিমখ দিছোঁ। চেনি দিব, দৈটো যেতিয়া মিঠা হয় খাবলৈ ভাল হয়। মই 2 পেকেট দৈ, মানে 1 লিটাৰ দৈ লৈছোঁ। আৰু ইয়াতে অলপ পানী মিলাই ল'ব, কাৰণ অকণমান ইমান ঠিক দৈ নালাগে, অকণমান পনীয়া দৈ লাগে। আৰু চেনিটো আপোনালোকৰ জোখমতে দি দিব। মই 1 বাতি লৈছোঁ চেনি। আৰু দৈটো চাওক কেনেকুৱা হৈছে। মই 2টা পাত্ৰত এতিয়া উলিয়াই লৈছোঁ দৈখিনি। এটা পাত্ৰত দৈখিনি মই থৈ দিম, যেতিয়া আমি চাৰ্ভ কৰিম সেইখিনি ইউজ কৰিম। আৰু এইখিনি দৈত আমি এতিয়া বৰাবিলাক এটা এটা কৰি চক কৰি থৈ দিম। এতিয়া এইটো বৰাবিলাক চক কেনেকৈ ফুলিছে, কেনেকৈ ফুলি গৈছে। একেবাৰে পানী আছে, পানীখিনি একদম চেপি উলিয়াই নিদিব, কিন্তু 60-70% পানী উলিয়াই দিব। আৰু দৈত এটা এটা কৰি ধুনীয়াকৈ মিলাই কিনে থৈ দিয়ক। এনেকৈ বনাই থৈ দিয়ক। বনাই
থৈ আপোনালোকে ফ্ৰিজতো থৈ দিব পাৰে, নেক্সট ডে খাব পাৰে। মই গোটেইখিনি দৈ লগাই লগাই থৈ দিছোঁ। এতিয়া নেক্সট আমি চাটনিটো বনাই লওঁ। গ্ৰীণ চাটনি বনাম, তাৰে কাৰণে ধনিয়া পাত, পুদিনা পাত, আদা, জলকীয়া এইখিনি লৈ ল'ম। প্ৰথমে ধনিয়া পাতখিনি সৰু সৰুকৈ কাটি ল'ম। ইয়াতে দহি বৰাত এটা ইমলি চাটনিও লাগে, মানে তেতেলী টেঙা চাটনিটো, সেইটো পেকেট কিনিব পায়, মই পেকেটটোৱে ব্যৱহাৰ কৰিছোঁ। কিন্তু সেই চাটনিটো বনাবও পাৰি, মই কেতিয়াবা বনালে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু। তো এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। ধনিয়া পাতখিনি লগত পুদিনা পাতো দি দিছোঁ। পুদিনা পাত অলপ কমাই দিব, ধনিয়া পাত অলপ বেছিকৈ দিব। ইয়াতে কেঁচা জলকীয়া দিব, চাটনিখন জ্বলা হ'লেই ভাল লাগিব, বেছিকৈ জলকীয়া দি দিব। আদা অকণমান দি দিয়ক। এতিয়া ইয়াতে এটা মই টিপছ দিওঁ আপোনালোকক। মই অকণমান বুট দিছোঁ, শুকান বুটটো যি থাকে বাকলি থকা, তাৰ বাকলিটো ওলাই শুকান বুট কেইটামান আৰু বুন্দি কেইটামান দি দিছোঁ। তেতিয়া কি হয়, চাটনিখন অকণমান ঠিক হয়, খাবলৈও ধুনীয়া হয়। আৰু এফাল নেমু চেপি দিছোঁ। যদি আপোনালোকৰ লগত বুন্দি নাই, তেনেহ'লে আপোনালোকে ঘৰত যি থাকে চানা ভাজাটোও দিব পাৰে, বা আলু ভুজিয়া থাকে সেইটো দিব পাৰে, বা 5 টকীয়া পেকেট চয়া ষ্টিক যি কিনিব পায় সেইটোও দিব পাৰে। তেতিয়া কি হয়, চাটনিখন ঠিক হয় আৰু বহুত ধুনীয়া টেষ্ট এটা আহে। আৰু নিমখ দিব, আৰু বেলেগ একো দিব নালাগে। চাওকচোন চাটনিখন কি ধুনীয়া হৈছে, অকণমান পনীয়াই ৰাখিব। এতিয়া আমি এটা মছলা বনাম। মছলাটোৰ কাৰণে মই ৰঙা গুড়া লৈছোঁ, মানে ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ব্লেক পেপাৰ, জালুকৰ গুড়ি আৰু চাট মছলা দিছোঁ 2 চামুচ। তাৰে লগত এতিয়া নিমখ দিছোঁ, ক'লা নিমখ আৰু নৰ্মেল নিমখটো দিছোঁ। এই গোটেইখিনি মিলাই মছলা এটা বনাই ল'ম। বেলেগ যদি আপোনালোকৰ লগত নাই, তেনেহ'লে অকল চাট মছলা আৰু ৰঙা চিলি পাউডাৰটো দিব পাৰে। চিলি পাউডাৰটো জ্বলা হ'ব, জ্বলা হ'লে অলপ ভাল লাগে, কাৰণ দৈখিনি মিঠা আৰু জ্বলা আৰু ইমলি চাটনিটো টেঙা থাকে। গোটেইখিনি মিক্স হ'লে ধুনীয়া টেষ্ট এটা আহে। আমাৰ দহি বৰাটো হৈ গ'ল, মই আপোনালোকক 2টা চাৰ্ভ কৰি দেখাই আছোঁ। এনেকৈ চক হৈ থাকিলে ধুনীয়া হয় খাবলৈ। এতিয়া মই ইয়াতে আগতে যি দৈখিনি বনাই থৈছিলোঁ ইয়াৰ ওপৰত দি দিম। তাৰে ওপৰত এতিয়া এইটো ইমলি চাটনি, এইটো পেকেট কিনা ইমলি চাটনি হয়, কিনিব পায়, আপোনালোকে ঘৰতো বনাব পাৰে। ইয়াৰে ওপৰত গ্ৰীণ চাটনি দি দিছোঁ আৰু মছলা দি দিছোঁ, বনাই থোৱা মছলাটো, চাটটো। আৰু ইয়াৰে ওপৰত আপোনালোকে ভুজিয়া দি খাব পাৰে। মই কেইটামান বুন্দি দি দিছোঁ, বেলেগ দিয়া নাই। যদি ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যিসকল নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।